বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ এটি খবৰে বৰ্তমান বলিউড নিউজৰ মাজত বেছ চৰ্চিত হৈ আছে যে প্ৰিয়ংকা চোপ্ৰা আৰু তেখেতৰ হাজবেণ্ড নিক জনাছৰ ডিভ'ৰ্চ হ'ল নেকি। আচলতে যেতিয়াই প্ৰিয়ংকা চোপ্ৰাই নিজৰ নামৰ পৰা নিক জনাছৰ চাৰনেইম আঁতৰাই দিয়ে তাৰ পাছতে ছ'চিয়েল মিডিয়াত খবৰ আহিব ধৰে যে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনাছৰ বাতৰিৰ কথা। আৰু এই খবৰৰ আঁৰ লৈয়ে প্ৰিয়ংকা আৰু নিক জনাছৰ টুইটাৰ ট্ৰেণ্ড কৰিব ধৰিলে যে আৰু মিমছ কিছুমান শ্বেয়াৰ হ'ল প্ৰিয়ংকা আৰু নিক জনাছৰ ছেপাৰেশ্যন লৈ বা ডিভ'ৰ্চ হোৱা কথাটো লৈ। এতিয়ালৈ এই কথাটো অফিচিয়েলি ক্লিয়াৰ নহয় যে প্ৰিয়ংকা নিক জনাছৰ চাৰনেইম নিজৰ নামৰ পৰা কিয় আঁতৰালে, কিন্তু তাৰ আগতে আমাৰ ছ'চিয়েল মিডিয়াৰ কিছু মানুহে গেছ কৰি লৈছে যে এই চাৰনেইম আঁতৰাৰ ৰহস্য আৰু প্ৰিয়ংকাৰ ছেপাৰেশ্যন লৈ বা ডিভ'ৰ্চ মিমছৰ জৰিয়তে ইয়াক প্ৰকাশ কৰে। এনেধৰণৰ বলিউড আপডেট পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰি থাকিবলৈ নাপাহৰিব।